হাই হেল্ল' নমস্কাৰ, ৱেলকাম টু মাই নিউ ব্লগ। আজি বিশেষ এটা কাৰণত আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এটা নিউজেই ক'ব পাৰি দেখুৱাবলৈ আগবাঢ়িছোঁ। লখিমপুৰ পানীগাঁও নৰালি তেলীয়াপথাৰ যিটো মাথাউৰি, সেই মাথাউৰিটো এতিয়া বৰ্তমান সংকটজনকভাৱে আছে। বানপানীয়ে তাক খহাবলৈ আৰম্ভ কৰিছে আৰু বহুতো মানুহে এই মাথাউৰিটো ৰাখিবৰ কাৰণে চেষ্টা লগাই আছে। আৰু এনেকুৱাকৈ খহুৱাইছে, ৰাখিব যিমানেই চেষ্টা কৰিছে সিমানেই সঘনাই খান্দি নি আছে। পানীও ক্ৰমান্বয়ে বাঢ়ি গৈ আছে। নাৱত বাঁহ আনি ছাইডত বাঁহ দি গৰা খহাই ৰাখিবৰ কাৰণে চেষ্টা কৰিছে। আৰু লগতে বহুতো মানুহে বহুতো কষ্ট কৰি দিন ৰাত কাটি একাকাৰ কৰি কাম কৰি গৈ আছে। তাৰোপৰি গৰাখহা ৰখিবলৈ নামেই লোৱা নাই। পানীৰ প্ৰকোপ বহুত বেছি, বহুত কাৰেণ্ট। গৰা প্ৰত্যেক মুহূৰ্ততে খহিয়ে আছে এচুপা দুচুপাকৈ। মানুহে যিমানেই ৰাখিব চেষ্টা কৰিছে সিমানেই বেছি খহি গৈ আছে। কিন্তু কিমান দিন থাকে আৰু কিমান দিন নাথাকে ক'ব নোৱাৰি। বাকী এয়া মানুহে কিদৰে কষ্ট কৰিছে আপোনালোকে চাই লওক। গাড়ীৰে মানে ট্ৰেক্টৰে মাটি পেলাইছে আৰু লগতে বাঁহ আনি নাৱেৰে বাঁহ দিছে গৰা কিনাৰত। কিন্তু জিঅ' টিউব দিব চেষ্টা কৰিছিল, জিঅ' টিউব দিলে নৰয়। য'ত নেকি এতিয়া শিল আনিছে, বাঁহত শিল বস্তা দি বান্ধিছে আৰু ওলোমাই গৈছে। আৰু বহুত মানুহে আহিছে চাবলৈ। তাৰোপৰি পানী ইমানেই বাঢ়ি আছে, ইমানেই বাঢ়ি আছে, কোন সময়ত মাথাউৰি ছিগিব ঠিকনা নাই। গোটেই গাঁৱৰ মানুহ বহুত ভয়। তাৰোপৰি ভয়তো ভয়ে, কোন সময়ত দিনত ছিগিলেতো অলপ ৰেহাই আছে, ৰাতি ছিগিলে মানুহ ক'ত কেনেকৈ কি কৰিব কি নকৰিব চিন্তাত মানুহ হতাশ হৈ আছে। আৰু এয়া জিঅ' টিউব কিদৰে দি আছে সেইটো গম পায়। বাকী বেম্বো দি আছে, বাঁহখিনি কিদৰে দিছে আপোনালোকে চাওক। আৰু ভগৱানৰ ওচৰত এয়াই প্ৰাৰ্থনা যে ইমানতে মাথাউৰিটো খহনীয়াই ৰক্ষা পৰে, তাৰে হৈ সেৱা জনাইছোঁ। আৰু ৰাইজেও কিমান কি কৰিব পাৰে চাওক।